অসমীয়াৰ ইংৰাজী শব্দটো তোমালোকে ক'বা হা। আমি সাধাৰণতে কি কওঁ? পান্তা ভাত বুলি কওঁনে নাই? পান্তা ভাত কওঁনে? পান্তা ভাতক অসমীয়াত কি বুলি কয়? পঁইতা ভাত বুলি কয় অসমীয়াত। আৰু ইংৰাজীত কি বুলি কয়? ফৰ্মেণ্টেড ৰাইচ। পঁইতা ভাতক ইংৰাজীত কি বুলি কয় কোৱাচোন, চবেই কোৱাচোন। ফৰ্মেণ্টেড ৰাইচ, ঠিক আছে। তাৰপিছত আমি চিৰা খাওঁনে নাই? চিৰা কোনে কোনে খাইছা? চিৰা খাইছা? চবেই চিৰা খাইছে। চিৰাক ইংলিছত কি কয় জানানে? কি কয়? কোৱা। ফ্ল্যাট এণ্ড ৰাইচ। চিৰাক ইংৰাজীত কি বুলি কয়? ফ্ল্যাট এণ্ড ৰাইচ। তাৰপিছত মেইন বস্তু মুড়ি। মুড়ি কোনে কোনে খাইছে? মুড়ি চবেই খাইছে, চিৰাও চবেই খাইছে, পঁইতা ভাতো চবেই খাইছে, ঠিক আছে। এতিয়া মুড়িক ইংলিছত কি বুলি কয়? পপ ৰাইচ। হা, মুড়িক ইংলিছত কি বুলি কয়? পপ ৰাইচ। আৰু এটা আছে মুড়িৰ নিচিনাই কি থাকে, এইটো অলপ ডাঙৰ ডাঙৰ থাকে, খৈ। আমি কি বুলি কওঁ? খৈ বুলি কওঁ। খৈক ইংলিছত কি বুলি কয়? ফ্ৰাইড গ্ৰেইন। মুড়িক ইংলিছত কি বুলি কয়? ফ্ৰাইড গ্ৰেইন বুলি কয়। তাৰপিছত আৰু আমি যদি কোনোবা ঠাইত যদি বিয়া চিয়া বা কোনোবা ইনভাইটত যাওঁ, ঠিক আছে, তাত কিন্তু পোলাও বিৰিয়ানী থাকেনে নাই? তাৰ লগত কি থাকে? আৰু ভাত থাকে না, নৰ্মেল ভাত থাকে, আমি সাদা ভাত বুলি কওঁ। সাদা ভাতক ইংৰাজীত কি বুলি কয়? স্টেমড ৰাইচ। হ্যাঁ, সাদা ভাতক ইংৰাজী স্টেমড ৰাইচ বুলি কয়। আৰু আমি বাতাসা খাইছিলোঁ নাই? বাতাসা অসমীয়াত বা কি বুলি কয়? বগা বগা যে থাকে, বাতাসাত ইংলিছত কি বুলি কয়? বাতাসাক ইংলিছত চুগাৰ কেক বুলি কয়। হা, তাৰপিছত খিচুৰিটো আমি স্কুলতে খাওঁ। হা, খিচুৰিক ইংলিছত কি কয়? হা, হাউচ পোচ না, কি আছে? হজ পোচ। খিচুৰি কি বুলি কয়? হজ পোচ বুলি কয়। তাৰপিছত মেইন বস্তু ডিম। ডিম কোনে কোনে খাইছে? চবেই খাইছোঁ ডিম। আমি স্কুলতো ডিম খাম, স্কুলতো ডিম খাওঁ, ঠিক আছে। ডিমের কি থাকে? দুটা অংশ থাকেনে নাই? এটা ওপৰৰ অংশ কি থাকে? বগা, আৰু ভিতৰৰ অংশ কি কুসুম বুলি কওঁ যে, এইটো কি অলপ ৰঙা ৰঙা টাইপৰ ন? ডিমের ভিতৰৰ অংশ এই কুসুমক ইংলিছত কি বুলি কয়? কি বুলি কয়? ইয়ক বুলি কয়। হয়, কি বুলি কয়? ডিমের কুসুমক ইয়ক বুলি কয়। তাৰপিছত ডিমের যে সাদা অংশ, বগা অংশ থাকে, বগা অংশক কি বুলি কয়? বগা অংশক কি বুলি কয়? ইগ হোৱাইট বুলি কয়।